Hey বন্ধু, welcome to Dubai Vlogs. আছো বৰ্তমান বাইকৰ ওপৰত তিৰি আৰু যাই আছো আজি এটা নামঘৰ চাবা। মানে যোৰহাটৰ বহুত ডাঙৰ নামঘৰ হয়। আপোনালোকে আগতে নিশ্চয় কোনোবাখানি হয়তো দেখছি আৰু বহুতে দেখাও নাই। তো একদম ধুনীয়াকৈ আজি নামঘৰটো দেখাৰ কাৰণে চেষ্টা কৰিম। তো বলক তেনেহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বঢ়িয়া লাগিছে ন? আৰু জলবায়ুটো অলপমান বেলেগহে আমাৰ সেইটো চাইডতকৈ। ধানৰ খেতি তামাম আই ধানৰ খেতি এটা ভাল হয় নেকি? চাৰিওফালে ধান আৰু ধান একদম দেখছি নে এইগিলা তামাম ধান খেতি কৰে এবাগে আচৰিত মানছো। বন্ধু বহুত ডাঙৰ নামঘৰ, তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, বহুত ভাল পাব চাই কিনে। হে হৰে ৰাম নাৰায়ণ কৃষ্ণ হৰে ৰাম হৰে অনন্ত অচ্যুত সনাতন নাৰায়ণ হৰে অনন্ত অচ্যুত সনাতন নাৰায়ণ হৰে ৰাম নাৰায়ণ কৃষ্ণ হৰে ৰাম। আৰু বন্ধু যিহেতু নামঘৰত যাই আছো, গতিকে অলপমান সংকীৰ্তন ধৰি ধৰি আহিলো দিয়ক। মনটো ভাল লাগে দেখোন কিবা এটা সংকীৰ্তন ধৰিলে, না কি কয়? আৰু এবাক দি দেখছি নে আমি এই নেশ্যনেল হাইৱেৰ পৰা এতিয়া এই লেফ্ট চাইডেদি এইটো চাই লওক ঢেকীয়াখোৱা বৰনামঘৰ। আৰু বন্ধু আপাৰ আছামৰ মোৰ আহি কিনে এটা বস্তুই বহুত বেছি ভাল লাগে, এই চাহ বাগানকেইখন দেখছি নে? দুফালে চাহ বাগান আৰু মাজেদি ৰাস্তা, মানে একদম পুৰা সেউজীয়া সেউজীয়া, পুৰা ফ্ৰেছ অক্সিজেন লেভেল পোৱান পায়ে। এই বস্তুটো মোৰ বহুত ভাল লাগে দিয়ক আপাৰ আছামৰ। তো লাহে লাহে পুৰা এই পাই গেল ঢেকীয়াখোৱা বন নামঘৰ। বা কি প্ৰকাণ্ড গেদে। আৰু এই দুটা দেখছি নাই হাতীৰ তলেদি যাব লাগিব বোধহয়। যাওঁ ৰ'ব। বন্ধু একদম ফাইনেলি আমি আহি পাই গেলো, গতিকে ছাতি ধূপ ল'ব লাগে, গৈ কিনে অলপ সেৱা চেৱা কৰি লওঁ আৰু ধুনীয়াকৈ। চাই থাকক, কণ্টিনিউ কৰি থাকক, দেখাই আছো নামঘৰটো। একদম কপাহৰ হিয়াজ চাকি পুৰা ধুনীয়াকৈ লৈ ল'লো, ভিতৰত জ্বলাব লাগিব। এতিয়া ভিতৰত যাব লাগে আৰু জ্বলাব লাগে, তাতে মনোৰহা পূৰণ কৰি দেই। ইমান দূৰত গেলি যাম, গতিকে সেৱা চেৱা কৰি যাওঁ, সেইকাৰণে ৰাতিপুৱাই পুৰা গা পা ধুই আহি গেলো। তবে আৰু কি সেৱা কৰা কি বুলি সেৱা আপি চিপি লাগে বুলি সেৱা কৰিব পাৰা। ইয়াত দাই লগ লাগিব নেকি? মোক নালাগে, তহি উঠাই কৰা চাওঁ ইয়াত। তো বন্ধু নামঘৰটো একবাৰ চাই লওক, সঁচাকৈ দিয়ক বহুত ডাঙৰ নামঘৰ। আৰু আপোনাৰ সন্মুখতে এই দুটা একদম হাতী দেখছি না, কিমান ডাঙৰ একদম হাতী। হাতীৰ কি আচৰিত ডাঙৰ গুলটি। তো বহুত ভাল লাগছে এইটো ঢেকীয়াখোৱা বন নামঘৰ। এইখন চাই লওক একদম মুখ্য দুৱাৰ। সোমাই দেখা পালোঁ এইফালে এটা হনুমানৰ মূৰ্তি। হনুমান মানে চাৰিযুগে অমৰ ন, সত্য ত্ৰেতা দ্বাপৰ কলি, তো সেইটো বাবে হনুমানৰ মূৰ্তি চব ঠাইতে থাকে। আৰু এইফালে দেখিছে আপোনালোকে নামঘৰটো কিমান ধুনীয়া, চাই লওক বহুত পৰিপাটি। চাকি জ্বলোৱা ঠাইটো মানে অলপমান তাৰমানে বেলেগকৈ দি দিছে, মানে সেইফালে নহ'লে বা বহুত ধোৱা চোৱা হৈ কিনে কিবা হৈ যাব না, তো সেইটোৰ কাৰণে তাৰমানে এটা বেলেগ চাইডত দি দিছে, অলপ দেখাই দিছোঁ মই। আৰু এইফালে সোমাই দেখা পালোঁ এগছি বহুত ডাঙৰ চাকি, বা বহুত ভাল লাগিছে দিয়ক এই চাকি গছি দেখি। আৰু চাকি দিয়া ঠাইবিলাক চাক না, কিমান ধুনীয়া একদম পৰিপাটি,
মানে ইমান ধুনীয়াকৈ একদম পৰিপাটিকৈ দি দিছে পুৰা লাইন বাই লাইন এইবিলাক মানে পুৰা চাকি দিয়া ঠাই বনাই দিছে চাৰিওফালে দেখিছে পুৰা একদমেই আগলৈকে আছে তো ইয়াতে ছাতি ধূপ জ্বলাই লওক জ্বলাই কিনে সেইফালে প্ৰণাম কৰক এয়া মানৱে লগাই আছে তাৰপাছত মই লগাম চাকি এই ডাঙৰ চাকিগছি যে দেখিছিলে বন্ধু এই আগৰ ফালে আৰু এগছি আছে এই দেখিছে এইফালে এই এগছি তাৰমানে দুইফালে দুগছি আছে ইমান ডাঙৰ চাকি বাহ আৰু এইটো হৈছে এইফালে দানপাত্ৰ মানে আমাৰ ভাষাত দানপাত্ৰ বুলি কওঁ আৰু ইয়াত কিবা লেখা আছে সেৱাইতি বাকচ বোলে আৰু চাৰিওফালৰ এৰিয়াটো এবাৰ চাই লওক বা এৰিয়াটো বহুত ডাঙৰ এৰিয়া দিয়ক দেখিছে ইমান ডাঙৰ আৰু ইমান চাফ চিকুণ ধুনীয়াকৈ তাতে ছাতি ধূপ লগা হৈ গ'ল তো এইটো চাইডত এতিয়া গুৰুজনাৰ ওচৰত সেৱা ল'ব লাগে ভকতৰ আগত সেৱা লৈছে মনৰ সৎ বাঞ্ছাখিনি মহাপ্ৰভু যোজনা গৰুৱে পূৰণ কৰা হৰি ৰাম ঘৰ কোনখিনি নলবাৰী ধুনীয়াকৈ একদম ভকতৰ ওচৰত সেৱা লৈ ল'লোঁ তো এতিয়া এই নামঘৰটো মানে কেতিয়া স্থাপিত হৈছিলে বা কেতিয়া কোনে কেনেকৈ বনালে তো সেই বস্তুবিলাক অকণমান আপোনালোকক বুজাই দিবলৈ মই চেষ্টা কৰিম তো ইয়াৰে যোন সভাপতি হয় তেখেতক লগ কৰিব গৈ আছোঁ এতিয়া এয়া মোৰ লগত আছে এই ঢেকীয়াখোৱা বৰনামঘৰৰ মানে প্ৰেচিডেণ্ট হয় এখেত প্ৰবীণ কলিতা দাদা তো আজি লগ পাই বহুত ভাল লাগিল আপোনালোকৰ এই নামঘৰটো মানে কেতিয়া স্থাপিত হৈছিলে 1528 চন মহাপুৰুষ মাধৱদেৱে এহাল বৃদ্ধ দম্পতি ঘৰত এৰাতি আশ্ৰয় লৈ এই তীৰ্থক্ষেত্ৰ তেখেতে স্থাপন কৰিছিল আৰু তেখেতে এগছি বন্তি জ্বলাই গুৰু সেৱা কৰিছিল সেই বন্তিগছি এতিয়া অক্ষয় মন্দিৰ পৰিণত হৈছে মানে আপোনাৰ এই মন্দিৰটোৰ মাজত যে আছিলে সেই গুচি বন্তি মানে আসনৰ ওচৰত আছে এতিয়া মানে আসনৰ ওচৰত আসনৰ ওচৰত সোঁ চাইডে যিগছ মন্দিৰ আছে সেইগছ মাধৱদেৱে মানে সেই জ্বলোৱা দিন ধৰি মানে সেইখন মানে নোৱাব দিয়া নাই অবিৰতভাৱে যদি আছে নৈ দিয়া মানে যেতিয়া জ্বলাইছিলে মাধৱদেৱে তেতিয়াৰ পৰা মানে এতিয়ালৈকে সেই চাকি গুচি তেনেকৈ জ্বলি আছে ঢেকীয়া শাকেৰে ইয়াৰ অন্ন খাইছিল ঢেকীয়া শাকেৰে মানে অন্ন খাইছিল মাধৱদেৱে খাইছিল প্ৰায় দিন হয় 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 তেখেতে গাঁওখনৰ নাম ঢেকীয়াখোৱা হ'ল সেইটোৰ বাবে ঢেকীয়াখোৱা বৰনাম ভাদ মাহত অসমৰ ভিতৰত এমহীয়া পালনাম ইয়াতে হয় ঢেকীয়াখোৱা বৰনামঘৰৰ মানে লগত মানে বহুত পুৰণা স্মৃতি মানে জড়িত হৈ আছে আহিব ৰাইজ আহিব তো ঠিক আছে আপোনালোকেও আহক বহুত ভাল লাগে মই আপোনালোকৰ এড্ৰেছটো জনাই দিম বাৰু নিশ্চয় পিছত প্ৰেচিডেণ্টে আপোনালোকক নিশ্চয় জনাই দিলে যে এই ঢেকীয়াখোৱা বৰনামঘৰটোৰ লগত বহুত মানে পুৰণা স্মৃতি জড়িত হৈ আছে তো এইটো এটা বহুত নজনা কথা এটা জানিলোঁ প্লাছ আপোনালোকে ইয়াতে আহি কিনে মানে যি মনত বোলে আশা লৈ কিনে আহে সেই মনৰ আশা বোলে পূৰ্ণ হয় এই মন্দিৰত সেৱা ল'লে তো আপোনালোকো আহক এই মন্দিৰত সেৱা লওক আৰু প্লাছ আপোনালোকে কোনোবাই যদি পৰশুৰাম কুণ্ডলৈ যাব আহে ইয়াত আহিলে ডাইৰেক্ট আপোনালোকে প্ৰেচিডেণ্টক লগ কৰক লগ কৰি কিনে ইয়াতে থাকিব পাৰিব থকা খোৱা লোৱা চব ফ্ৰী
তাত কিন্তু 1 টকাও দিব নালাগে আপোনালোকে মাজৰ মানুহক কাকো লগ কৰিব নালাগে তেখেতে কৈ দিলে এতিয়াই মোক প্ৰেচিডেণ্টে যে ডাইৰেক্ট আমাৰ প্ৰেচিডেণ্টক আহি কিনে লগ কৰক তো আমাৰ লগত যোগাযোগ কৰিলে আমি ইয়াত থকা খোৱাৰ ব্যৱস্থা চব কৰি দিম তো এইটো এটা বহুত ভাল পদক্ষেপ কিন্তু হাতত লৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই স্থানত ভৰি ধোৱা মূঢ়া ভাগ ইয়াতে ধুনীয়াকৈ সজাই কিনে থৈ দিছে চবতকৈ এটা ডাঙৰ বস্তু চাওক না ঢেকীয়াখোৱা বৰনামঘৰৰ এম্বুলেঞ্চ মানে ইয়াত থাকিলে কাৰোবাৰ যদি কিবা মানে বেমাৰ আজাৰ হয় বা কিবা হয় এই এম্বুলেঞ্চত লৈ যোৱা হয় পুৰা নিজা এম্বুলেঞ্চ আহি দিছে ইফালে দেখিছে এইটো এটা ভঁৰাল ঘৰ মানে সেই আৰু কিবা বস্তু থৈ দিয়ে চাই লওক ভঁৰাল ঘৰ কিবা আছে ইয়াতে আছে কিজানি আলু পিঁয়াজ পিঁয়াজটো নচলে নে আলু দালি মুগৰ দালি চাউল এইবিলাক থৈ দিছে তাতে আৰু এইটো আপোনাৰ চাহ খোৱা ঘৰ ইয়াতে মানে আহিলে আপোনালোকে চাহ খাব পাৰিব এতিয়া চাহ নাখাব আৰু চাহ খাব মন নাই তো বন্ধু মাধৱদেৱে জুমগুচি মানে চাকি জ্বলাইছিলে তো সেই চাকি গুচি এবাৰ মই আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ 1450 শকতে জ্বলাইছিলোঁ সেই চাকি গুচি সেই গুচি দেখিছে সেই গুচি চাকি মানে আছিলে মেইন জ্বলোৱা সেই ইমান বছৰ ধৰি সেই চাকি গুচি মানে এনেকৈয়ে জ্বলি আছে মানে মই আৰু এটা বেলেগ বস্তু দেখা পালোঁ মানে আমি যেনেকৈ মন্দিৰত ধৰি লওক ডাইৰেক্ট মুখ্য দুৱাৰেৰে সোমাই যাওঁ কিন্তু মুখ্য দুৱাৰেৰে ইয়াত সোমাব নোৱাৰে মানে পূৰা ছাইডৰ পৰা আপুনি সেৱা ল'ব লাগিব তো সেইবিলাক দেখিছে পূৰা ছাইডৰ পৰা মানে সেৱা লৈ আছে হাত ভৰি ধোৱা স্থান আৰু আপোনালোকে ইয়াত যদি কোনোবাই হাত ভৰি ধুব টান পায় মানে ভৰি ধুব যদি ইয়াতে টেপ খুলি কিনে টান পায় কেনেকুৱা ফেচিলিটি দিছে চাই লওক এইফালে পূৰা একদম পানী ৰাখি থৈ দিছে আপুনি চেণ্ডেলযোৰ খোলক এই নামঘৰত সোমাওঁতে ইয়াতে ডাইৰেক্ট ভৰি আপোনাৰ নিজে নিজে ধোৱা যাব ডাইৰেক্ট খোজ দিলেই হ'ল কেনেকুৱা ছিষ্টেম দেখিছে তো বন্ধু আমাৰ সেৱা চেৱা লোৱা হৈ গ'ল গতিকে এতিয়া গৈ থাকিব লাগে আৰু আহিকে নাই পালি শিৱসাগৰ যাওঁ আমি মানে মনটো একদম বহুত পাতল লাগি গৈছে পাতল লাগছে আপোনালোকেও আহক বহুত ভাল আছে ইয়াতে ফেচিলিটিও বহুত ভাল লাগছে নামঘৰৰ চাৰিওফালৰ পৰিৱেশটো সঁচাকৈ মানে কি বুলি ক'ম আৰু গতিকে এতিয়া যাব লাগে এইটোৱে আছিল ঢেকীয়াখোৱা বৰনামঘৰ তো এতিয়া যাই থাকিব লাগে আৰু নেক্সট ব্লগ আমাৰ আহি আছে শিৱসাগৰৰ পৰা পুৰা ধামাকা ব্লগ চাই থাকক কণ্টিনিউ কৰি থাকক আৰু ছাবস্ক্ৰাইব কৰক তো আজিলৈ বাই বাই